অলৰাইট গাইজ ৰাতি এতিয়া 6টা বাজছি 6টা বজাত মই তাৰমানে স্কুলৰ পৰা এতিয়া আহিছোঁ অৱস্থা চাব পাৰে একদম মানে বঙাল দেখা হৈছে গাইজ মোক চুলিকেইটা কাটিব লাগিব কালি পৰদিনা সৰস্বতী পূজা আছে চুলিকেইটা কাটিব লাগিব বাকী এতিয়া আমি ঘৰত যাওঁ এতিয়া আমাৰ দাদা কিবা সোমাইছে কিবা কিনিবৰ কাৰণে দাদা ইয়াতে কিবা আনিব গৈছে আৰু সৰু সৰু আপডেট এনেকৈ দি থাকিব লাগে মানে মই বহুত দিন ইউটিউবত ভিডিঅ' বনাব পৰা নাই সেইকাৰণে মই ক'লোঁ কি সৰুকৈ হওক এটা আপডেট দি দিয়াই ভাল ৰাতি এতিয়া 6:30 বাজছি মই এতিয়া ঘৰ আহি পাইছোঁ বিশ্বাস কৰে যেতিয়া ঘৰ আহি পাইছোঁ সেই স্কুলৰ পৰা চ' কণ্টেণ্ট ক্ৰিয়েচনটো বহুত জ্বালা দে ভাই আৰু কথা মোৰ ঘৰ স্কুল থাকে আৰু স্কুলৰ পৰা বহুত দেৰি হৈ গৈছোঁ কম 4:30 বাজি যায় মোৰ স্কুলৰ পৰা আহোঁতে যদি তাৰ পৰা আহোঁতে মোৰ ভিডিঅ' বনাব টাইমে নুকলে কাৰণ কি 4:30 বজাত আহি কিনে মোৰ ঘৰত আহোঁতে ভাত খাওঁতে তাৰপৰা ৰেষ্ট কৰাত টাইম মই এনেকৈ গুচি যায় আৰু মই ভিডিঅ' বনাব নোৱাৰোঁ আজি কমচে কম 6 দিন হ'ল আজি মই ভিডিঅ' বনাব পৰা নাই কথা দেখাওঁ মানে ভাল নালাগে কেতিয়াবা কানি ভিডিঅ' বনাই থাকিব কাৰণ কি ভিউজ নাহে বেলেগ যি কি হওক ভিডিঅ' বনালে ছাপোৰ্ট নাপায় একদম সাৰো হোৱাৰ পৰা সেইকাৰণে ভিডিঅ' বনাব নাযায় বাকী যি কি হওক মই আজি সৰু আপডেট এটা হ'লেও দিছোঁ দেখতে বাই মই ঘৰ আহি পাইছোঁ মই এতিয়া গা চা ধুওঁ আৰু ভাত চাত খাওঁ